হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব আৰু লগতে ময়ো ভালে আছোঁ। এতিয়া বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই বনাব লৈছোঁ মাছৰ লগত মাটিমাহৰ দালি। তো কেনেকৈ বনাওঁ শেষলৈ চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমতে লৈছোঁ মই মাহৰ দালি এটা। এতিয়া এইখিনি ভাজি ল'ম। ইপিনে মই কেৰাহী বহাই দিলোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া ইয়াতে দিম মই তেল অলপ। এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ। মাহৰ দালিখিনি বেছি কাঢ়াকৈ ভাজি ল'ব নালাগে। যেতিয়া অলপ গোন্ধ ওলাইহে তেতিয়া নমাই দিব লাগে। এয়া মই মাহৰ দালিখিনি ভাজা হৈ গ'ল, নমাই দিলোঁ। এতিয়া মই এইখিনি পাতাত পিচি কিনে গুড়ি কৰি ল'ম। এইখিনি মোৰ গুড়ি গুড়া হৈ গ'ল। বেছি মিহি কৰা নাই বাৰু, অলপ অলপ কৰিছোঁ। দালিখিনি মই ইয়াতে বহাই দিলোঁ আৰু ইয়াতে মই পানী দিলোঁ। পানীটো অলপ বেছিকৈ দিব লাগিব। এতিয়া মই ইয়াতে দিলোঁ 3টা জলকীয়া আৰু দিলোঁ 1 চামুচ নিমখ। নিমখটো অনুমান অনুসাৰে দিলোঁ। দালিখিনি মই 5টা চিটি মাৰি ল'লোঁ। এতিয়া চাওঁচোন কি হয়। বইল কৰাৰ পিছত দালিখিনি এনেকুৱা হ'ল। এয়া আৰু মই ইপিনে মাছৰ মাথাখিনি ভালকৈ ভাজি লৈ আছোঁ। এতিয়া মই মাছ ভাজি লোৱা তেলখিনিতে দিলোঁ প্ৰথমে গোটা জিৰা অলপ।
শুকান জলকীয়া 2টা দিলোঁ তেজপাত 2টা দিলোঁ ইয়াতে মই এতিয়া দিছোঁ পিঁয়াজ আৰু অলপ আদা দিছোঁ এতিয়া মই ইয়াতে দালিখিনি ঢালি দিলোঁ ইয়াতে দিলোঁ মই ৰংগুড়া জিৰা দিছোঁ অনুমান অনুসৰি এতিয়া মই ইয়াতে মাছৰ মাথাখিনি দি দিছোঁ আৰু মই ইয়াতে অলপ দিছোঁ ৰেড চিলিটো আগতে দিব লাগিছিল মই দিয়াত অলপ দেৰি হ'ল নিমখ বইল কৰোঁতে দিয়া হৈছিলে সেইবাবে মই অকণমান দি দিছোঁ অনুমান চাই আৰু ইয়াতে দিলোঁ মই অলপ গৰম মছলা মাটিমাহৰ দালি ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে আকৌ লগ পাম বাই বাই